নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। এই ৰাতিপুৱা মই চাহৰ কাৰণে আয়োজন কৰিছোঁ। এয়া মালপোৰা বনাম বুলি ভাবিছোঁ। এয়া কেৰাহীখন গৰম কৰি ঘিউ অলপ দি দিলোঁ। এয়া আটা আৰু মিঠৈ গুলিয়ে থৈছিলোঁ। হেতা দি ভাজি ল'ম। কেইটামান দুজনীয়ে আৰু বেছি নহয়, 4-5টামান ভাজি ল'ম। এইফালে চাহটো উঠাই দিলোঁ। এয়া চাহ হৈ গ'ল। এয়া সজাই ল'লোঁ। চাহ খাই লৈ আকৌ শুনক স্কুলত থ'ব আহিলোঁ। এইটো আমাৰ গাঁৱৰ ৰাস্তাটো। এয়া তাই আগে গৈ আছে, মই পাছে। স্কুলখন একে ওচৰতে, তেও তাই অকলে নাযায়, মই আকৌ থ'ব যাব লাগে। ঘূৰি পাছলৈ চাই মই গৈ আছোঁনে নাই। এয়া পাছলৈ চাই ঘূৰি মই গৈ আছোঁনে নাই। এয়া শুনক স্কুলত থৈ আহি তাঁতশালত আহিলোঁ। ফুৰি বৈয়ে আছে, মই ইয়াত বলোঁ আকৌ এইখনত। অলপ সময় বলোঁ। ভিডিঅ'টো বেছি দীঘল কৰা নাই বাৰু, বহুত টাইম বৈছোঁ, অলপ দিছোঁ। দীঘল হৈ যাব যে, সেইকাৰণে অলপ সময় দিছোঁ। এয়া তাঁতশালৰ পৰা আহি আকৌ দুপৰীয়া ভাত সাজৰ কাৰণে ৰান্ধিব লৈছোঁ। এয়া কণী আলু বনাম বুলি ভাবিছোঁ। সেই বিলাহীখিনি অলপ সিজালৈকে ভাজি আছোঁ। এইফালে আলু বইল কৰি থৈছিলোঁ, এই আলুখিনি দি দিলোঁ। অলপ সময় ভাজিম আলু আৰু বিলাহীখিনি। সকলোৱে বনাব জানেই বাৰু, সকলোৱে বনোৱা ধৰণবোৰ বেলেগ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে প্ৰেৰণ কৰোঁ। চাই কেনেকুৱা লাগে জনাবচোন কমেণ্ট কৰি। এয়া কণীকেইটা দি দিলোঁ, বইল কৰি থৈছিলোঁ। ছোৱালীজনীয়ে ফ্ৰাই কৰিলে খাবলৈ বেয়া পায় কণী, সেয়েহে এনেকৈ বইল কণীকেই দিলোঁ তৰকাৰীত। এইফালে তৰকাৰী হৈ গ'ল আৰু এইফালে আকৌ ওচৰৰে বমাজনীৰ ঘৰত ছাগলীজনী দি থৈছিলোঁ। আহিছোঁ, তাই আকৌ ঠাণ্ডাতহে ৰখি আছে, ঘাঁহ নোখোৱাকৈ। মই যোৱা দেখি ৰৈ চাই আছে। এই ছাগলী চাই আহি এয়া ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। এইফালে বুট আৰু পিঁয়াজ অলপ কাটি ল'লোঁ। এইফালে তৰকাৰী। ভাত খাই লৈ অলপ জিৰণি লৈ আবেলি আকৌ নামঘৰত আহিলোঁ। এইফালে শুনে আৰু বন্ধু এটাই তাইৰ খেলি আছে অলপ। আইসকলে নাম গাই আছে, মই অকণমান ক্লিপ এটা ৰাখিলোঁ। এই নামঘৰৰ পৰা আহি আকৌ চাহ খাই লৈ সন্ধিয়া শুনকে অলপ কিতাপ পঢ়ালোঁ। এই সিফালৰখিনি মই লিখি দিছোঁ, এইফালৰখিনিহে তাই লিখিছে। ইমান ভালকৈ জানা নাই বাৰু, অলপ জানিছে। বেছি টাইম নপঢ়ে, অলপ টাইম পঢ়াৰ পাছতেই টোপনি আহে বুলিহে কয়। ইমান ফাং ফুং। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ তেনেকুৱা নে জনাবচোন। অলপ সময় পঢ়াৰ পিছতে তাইৰ আমনিয়ে লাগে, টোপনি ধৰিছে। কিমান যেন নানান ধৰণৰ ভেকশ্যন উলিয়ায়। এছটো পাকটো ইমান ভালকৈ জানা নাই। মই শিকাই দি আছোঁ এইটো পাকত লিখাবলৈ। তাইক পঢ়াই লৈ আকৌ ভাত সাজ ৰান্ধিলোঁ। ৰান্ধি সজাই ল'লোঁ। বনোৱাটো নেদেখুৱালোঁ আৰু বহুত দীঘল হৈ যাব যে ভিডিঅ'টো। এইফালে ভোল আলু বনালোঁ। বাই, গুড নাইট।